Hello everyone, মই মনালিসা মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আৰু এতিয়া হৈছে ইভিনিং 5:30 আজি মৰ্নিংৰ পৰা ভিডিঅ'টো মই ষ্টাৰ্ট কৰিব নোৱাৰিলো বিশেষ কাম থকাৰ বাবে সেইবাবে এতিয়া ইভিনিংৰ পৰা ষ্টাৰ্ট কৰি দিছো আৰু এইকেইদিন কিনো হৈছে পুৰা বৰষুণ দি আছে বাহিৰত পুৰা ডাঙৰ বৰষুণ দিছে আপোনালোকে মোৰ মাতটো শুনিছে নে নাই মই তাকো গম নাপাওঁ আৰু আজি ভিডিঅ'টো এনেকুৱা মানে মোক কমেন্টত সুধি থকা কোৱেশ্চন এটা আজি মই ৰিপ্লাই কৰিব বিচাৰিছো আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব কিনো কোৱেশ্চন ভিডিঅ'টো শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ আৰু শেষত এটা কমেন্ট কৰি জনাব নাপাহৰিব আজি ভিডিঅ'টো চাইনো কেনেকুৱা পালে আৰু মোক কমেন্টত খুদা কোৱেশ্চনটো হৈছে মই মুখত কি ইউজ কৰো আৰু মই মুখত বৰ বেছি দামী ক্ৰীম ইউজ নকৰো আৰু যেটো খুদিছে মই সেইটোকে আপোনালোকক অকমান শেয়াৰ কৰিব বুলি ভাবিছো আৰু মই মুখত ইউজ কৰো লোটাস ক্ৰীম আৰু এইটো লোটাস ক্ৰীমটো হৈছে আৰু এতিয়া বাৰু নাই লোটাস ক্ৰীমটো হৈ আদায় হৈ গল আৰু মই ডেৰমা এইবোৰ ক্ৰীম ইউজ কৰা নাই আৰু কিয় কৰা নাই ভিডিঅ'টো শেষলৈকে চালে গম পাব আৰু আগতে মই এই লোটাস ক্ৰীমটো ইউজ কৰিছিলো আৰু লগতে কৰিছিলো এইটো এটা পাউডাৰ এই হোৱাইট টন পাউডাৰটো ইউজ কৰিছিলো আৰু যেটো এইটো সৰু ডাঙৰটো মাই হৈ আদায় কৰিলে যেটো মই ডেৰমা বস্তুবোৰ ইউজ কৰা নাই সেইকাৰণে আদায় হৈ গৈছে আৰু কেলে ইউজ কৰা নাই ভিডিঅ'টো শেষলৈকে চালে গম পাব আৰু এই দুটা মই ইউজ কৰিছিলো আগতে আৰু যিসকলে লোটাস ক্ৰীম ইউজ কৰে সেইসকলেতো গম পায় কিমান ভাল আৰু এইটোৱে ক্ৰীম ইউজ কৰিছিলো মই আৰু বহুত বেছি দামী নহয় একেবাৰে সস্তীয়া ক্ৰীম এটা ইউজ কৰো আৰু যদি আপোনালোকে লগাব বিচাৰে লগাব পাৰে বহুত ভাল ক্ৰীমটো আৰু যেটো মই লগাইছি আগতে মানে লগাই ভাল পাইছিলো সেইকাৰণে আপোনালোককো কৈ দিছো আৰু এইটো ক্ৰীম ইউজ কৰিছিলো লগতে এইটো হোৱাইট টন পাউডাৰটো ইউজ কৰিছিলো মানে এটা ৰেগুলাৰ ইউজ কৰিছিলো বিয়া হলে বেলেগ কথা বিয়া চিয়া হলে মানে তেতিয়া মানে বেলেগ মেকআপৰ বস্তু ইউজ কৰো আৰু ফাউন্ডেশন আৰু মানে ৰেগুলাৰ এইটা বস্তু মই ইউজ কৰো আৰু আগতে মই মানে গা ধোৱাৰ আগত লগাইছিলো এটা পতঞ্জলি জেল লগাও মানে এই পতঞ্জলি জেলটো আগতে মই লগাও গা ধোৱাৰ আগত আৰু পতঞ্জলি জেলটোৰ লগত মিক্স কৰি লগাইছিলো এই টেবলেটটো আৰু এই টেবলেটটো আপোনালোকে জানেই লগালে কিমান ভাল আৰু যদি আপোনালোকে এই দুটা মিক্স কৰি লগায় আপোনালোকৰ দাগবোৰো যাব লগতে যিবোৰ চকুৰ গুৰিত মানে কলা হয় সেইবোৰো যাব আপোনালোকে এই দুটা ইউজ কৰিব পাৰে আৰু এই দুটা বহুতেই ভাল হয় যেটো মই লগাই ভাল পাইছো সেইকাৰণে আপোনালোককো কৈছো আপোনালোকে যদি লগোৱা নাই এবাৰ লগাই চাব পাৰে দুটা মিক্স কৰি লগাব গা ধোৱাৰ আগত তেতিয়া বহুতেই ভাল মানে ৰিজাল্ট পাব আপোনালোকে মুখখনৰ যিবোৰ মানে কলা দাগ থাকে বা লগতে চকুৰ গুৰিত মানে কলা বহে এই দুটা আপোনালোকে লগালে অকমান হলেও আপোনালোকে ভাল পাব লগাব যিসকলে লগোৱা নাই আৰু যেটো মই লগাইছিলো কাৰণ আপোনালোকক অকমান কৈ দিছো আৰু ডেৰমা মই কিয় ইউজ কৰা নাই এইটা বস্তু আপোনালোকক কৈছো যেটো মোৰ বহুত বেছি মানে পিম্পলছ হৈ গৈছিল আৰু পিম্পলছ উঠাৰ পিছত মোৰ কলা মানে দাগ বহি গৈছিল আৰু কলা দাগ বহাৰ কাৰণে মই ডক্টৰৰ ওচৰত মানে দেখালো যে মোৰ কলা দাগবোৰ কিয় বহিছে আৰু সেই কলা দাগবোৰ যেটো জব লাগিব নহলেতো ছোৱালী মানুহ বেয়া লাগে মানে কাৰেন্ট গুচি গৈছে আৰু সেইকাৰণে ডক্টৰৰ ওচৰলৈ গলো আৰু ডক্টৰে মোক লগাব দিলে এইটো হৈছে ফেস ওয়াশটো এই ফেস ওয়াশটো ইউজ কৰিব দিছে আৰু লগতে এটা দিছে এইটো সানস্ক্ৰীন আৰু এই দুটা বস্তু মই এতিয়া ইউজ কৰি আছো আৰু এইটো ক্ৰীমটো নাইকিয়া হ'ল লগাই যেটো মই ডেৰমা লগাইছো আৰু এতিয়া চেঞ্জ কৰিব আছে ক্ৰীমটো চেঞ্জ কৰিম আৰু এই দুটা বস্তু এতিয়া মই মানে ইউজ কৰি আছো আৰু বহুতে ভাল পাইছো আৰু বহুতে বেছি আছিল মোৰ কোলা দাগ এই দুটা ঘৰৰ কাৰণে মই একেবাৰে নাইকিয়া হৈ গল কোলা দাগবোৰ আৰু এইটো ক্ৰীমটো চেঞ্জ কৰিম আৰু লাহে এইটো ক্ৰীম চেঞ্জ কৰিব দিছে আদায় হ'ল যেহেতু আৰু এইখিনিয়ে মই ইউজ কৰো আৰু বহুত বেছি বস্তু দামী ইউজ নকৰো এইকিটা বস্তু মই ইউজ কৰো বহুত বেছি দামীও বস্তু ইউজ নকৰো আৰু যেহেতু আপোনালোকে সুধি আছিল কমেন্টত সেইকাৰণে আপোনালোকৰ এনসাৰটো মানে কোৱেশ্চনটো মানে মই ৰিপ্লাই মানে এনসাৰটো দিলো আৰু আপোনালোকে মানে যি সকলে সুধি আছিল সেই সকলে গম পালে আৰু যি সকলে সুধিছিল সেই সকলে কমেন্ট এটা কৰিব এই ভিডিঅ'টো চাই এই ভিডিঅ' ইমানেই আছিল যেটো সুধি থকা কোৱেশ্চনটোৰ এনসাৰ মই দি দিলো আৰু যি গৰাকীয়ে মানে সাবস্ক্ৰাইবাৰে মোক সুধিছিলে প্লিজ আপুনি যদি চাই আছে ভিডিঅ'টো এটা কমেন্ট কৰিব আৰু আজি ভিডিঅ' ইয়াতে সামৰিছো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট সাবস্ক্ৰাইব সকলোবোৰ কৰিব মানে যি সকলে সাবস্ক্ৰাইব কৰে সেই সকলক কৈছো সাবস্ক্ৰাইব কৰি দিব আৰু ইমানো মোৰ স্কিনটো বৰ ভাল নহয় তথাপিও ভাবিলো যেটো সুধি আছে আপোনালোকে মানে কোৱেশ্চনটো সেইকাৰণে মই দি দিলো এনসাৰটো আৰু আজিলৈ এইটো পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছে আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব